নমস্কাৰ বিয়াস, মই শ্ৰী মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ। আজি আমি উপস্থিত আছোঁ হাজোত। হাজোৰ বিখ্যাত পিতল শিল্পৰ বিষয়ে আপোনালোকক জনাবলৈ আমি আজি আহিছোঁ হাজোৰ মুছলিম পট্টিত, আৰু ইয়াতে আমি জানিব বিচাৰিম এই পিতল শিল্পৰ বিষয়ে। বলক আমি পিতল শিল্পী এজনৰ পৰা এই বস্তুখিনি জানিব বিচাৰিম। মোৰ নাম মন্টু মালিক। প্ৰত্যেক আহে গুৱাহাটীৰ পৰা, ছাগলীৰ পৰা আহে। প্লেন চেট থকা আহে, প্লেন তেনেকৈ আমি তাক স্কেল দি জোখমাখ কৰি কিনে কিমান ক'ত কি লাগে সেইটো কাটি ওলাই লৈ কিনে আপোনাৰ আমি কোবাই লৈ কিনে জুইত পুৰি কিনে জাৰে কৰি কিনে তৈয়াৰ কৰা যাওঁ হয়, সেইটো তৈয়াৰ কৰা হয়। তাৰপিছত আমি আকৌ মালটো আকৌ চাফা কৰি লৈ কিনে মহাজনক দি দিওঁ, মহাজনে আকৌ বেলেগত চাপ্লাই দি দিয়ে। ইয়াৰ বৰ্তমান দামটো কেনেকুৱা? দামটো এতিয়া আপোনাৰ এই উঠা নামা হৈ থাকে দামটো। এতিয়া দামটো বেছি হৈছে, আগতে 1000 টকা আছিল কিলো, এতিয়া আছে 1600 টকা হৈ গ'ল। এটা কলত প্ৰায় কিমান মান ওজন থাকে? এটা কলত মোটামুটি এইটো থাকে 1 কেজি 700 গ্ৰাম থাকে, এইটো থাকে 1 কেজি 500 গ্ৰাম। এনেকুৱা আছে। আৰু তাৰ ওপৰত আছে 2 কিলোৰ আছে, 3 কিলোৰ লাগে আপোনাক। যিমান ওজন লাগে সিমান পাব।